হেল্ল' এভৰিৱান, এয়া মোৰ হাতত দেখিবলৈ পাইছে এটি স্পেচিয়েল বক্স আৰু স্পেচিয়েল বক্সৰ ভিতৰত আছে আমাৰ মেকআপ কিটছ। তো চাওঁ ছোৱালী মানুহৰ মেকআপ কিটছত কি থাকে কি নাথাকে। তো সকলো ধৰণৰ বস্তু একেলগে পাই গৈছোঁ আৰুনো কি লাগে। তো মই এয়া মেছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। অনলি 170 গাইজ, অনলি 170 টকাই দি আনিছোঁ। আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে মই বাৰু কমেণ্ট ছেকশ্যনত লিংকটো দি দিম, কমেণ্ট কৰিব। গোটেইবোৰ দেখুৱাইছোঁ আপোনালোকক। তো ইয়াৰ লগত চব আছে, লিপষ্টিক দুটা আহিছে, আইলেছ আৰু লিপষ্টিক দুটা বেলেগ বেলেগ কালাৰ আহিছে। পিংক কালাৰ এটা আছিলে আৰু এটা ৰেড কালাৰ আছিলে। তো সকলো ধৰণৰ কালাৰ বস্তু আহিছে, যেনেকৈ ধৰক শ্বেভিং স্প্ৰে আৰু এয়া CC ফাউণ্ডেশ্যন মোৰ হাতত দেখিছে। একো খাছ লগা নাই, ফাউণ্ডেশ্যনখিনি লগাইছোঁ বাট চাবচোন কিবা কালাৰ দিয়ে নেকি, কিবা এফেক্টছ দিয়ে নেকি। একো নিদিয়ে, নুশুকায় আৰু বস্তুখিনি এনেকেই থাকি যায়। মই লাষ্টত টাৱেল দি মুচি দিলোঁ, কিন্তু একো কালাৰৰ এফেক্ট দিয়া নাই। সেইকাৰণে মই এইটোক কি নাম্বাৰ দিম, একো নাম্বাৰ দিয়াৰ নিচিনা নাই। লাষ্টত ভাবিলোঁ মেকআপ কৰি কিনে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া গলু আহি গ'ল, গলুক মই এতিয়া ধুনীয়াকৈ মেকআপ কৰি দিম আৰু যিমানখিনি বস্তু আছে গোটেইখিনি ইয়াৰ ওপৰত এপ্লাই কৰিম। চাবচোন কিবা চেঞ্জেছ আহে নেকি। চেঞ্জেছ আহিলে তেতিয়াহ'লে আপোনালোকে গম পাব এই মেকআপ বক্সটো অৰ্ডাৰ কৰি আদৌ আপোনালোকে অনাটো উচিত নে অনুচিত। চাবচোন অকণমান। আৰু এয়া চিৰাম নে কি কয় সেইটো মই ইমান নাজানো ভালকৈ, যিহেতু মই মেকআপ নকৰোঁ ফাৰ্ষ্ট টাইম। তো চিৰামটো প্ৰথমতে লগাই দিব লাগে নেকি, জাষ্ট লগাই দিছোঁ। আৰু এয়া পণ্ডছটো যে দিছে, পণ্ডছটোতো কিবা এটা বেলেগ গোন্ধ পায়। তো ইয়াতে সকলোবোৰ বস্তু মই শ্বেয়াৰ কৰি আছোঁ, গলুক ধুনীয়াকৈ মেকআপ কৰি দি আছোঁ। NC25 নে কিবা আছিল ফাউণ্ডেশ্যনটোৰ নাম, মই ভালকৈ দেখা নাই, আপোনালোকে ভিডিঅ'টো স্কিপ কৰি কিনে চাব পাৰে। আৰু লগত থকা পাউডাৰটো একেবাৰে এনেই নৰ্মেল পাউডাৰ ভৰি দিছে গাইজ। আৰু গলুক মেকআপ কৰি দিবলৈ চেষ্টা কৰি দি আছোঁ, যিহেতু ইয়াক সৰুতে এটা ছোৱালী লুকছ দিছিলোঁ, বহুত ধুনীয়া লাগিছিলে। তো আজি আকৌ ই নিজে নিজে আহিছে যে এইখিনি বস্তুৰে মোক মেকআপ কৰি দিয়া। তো ময়ো সেইকাৰণে আৰু মানা নকৰিলোঁ, ধুনীয়াকৈ বহি গ'লোঁ মেকআপ কৰি দিবলৈ। আৰু এইটো দি আমি যিটো এটা চাইজ দিওঁ, গালৰ হওক নাকৰ হওক, একো ইফেক্ট দিয়া নাই। আপোনালোকে গোটেইখিনি চাব, তো একো ইফেক্ট নাই, একো কালাৰ নাই। কি ক'ম, ভাল হ'লে ভাল বুলি ক'লোঁ হয়, কিন্তু ভাল একো দেখা নাই, কি ক'ম। তো গ'লো ধুনীয়াকৈ মেকআপ কৰিব আহি গ'ল। আৰু গ'লো গোটেই সময়খিনি বিচাৰোঁ যাতে ইয়াক হেপিনেছ ফিল কৰাবলৈ, যিহেতু ইয়াৰ মা ঢুকাবলৈ আজি চাওঁতে 4 মাহ পাৰে হ'ল, 5 মাহত ভৰি দিলেহি। কিন্তু ই কেতিয়াও মাকৰ কথা ইমান বেছিকৈ নকয়, ক'লে নেকি ইয়াৰ ভয় লাগে, বেয়া লাগে। সেইকাৰণে ময়ো নকওঁ, বাছ ইয়াক হেপিনেছ ফিল কৰাবৰ কাৰণে বহুত বেছি চেষ্টা কৰোঁ। আৰু সৰু ছোৱালী আপোনালোকে গমেই পায়, যাৰ ঘৰত সৰু ছোৱালী আছে এই গমেই পায় কিমান বেছি দুষ্ট থাকে সৰু ছোৱালী, কিমান বেছি বদমাছ হয়। তো দুষ্টতাৰ মাজতো ইয়াৰ কিবা এটা মৰম লাগে, কিবা এটা ভাল লাগে। দুষ্টামিটো কৰেই, দুষ্টামি কৰিলে লগত গালিও খায়, গালি খাই কিনেও আকৌ ভাল হয়। আৰু চাওকচোন একদম সাধা ছোৱালী যেন বহি আছে আমাৰ। ইয়াৰ ছোৱালী ষ্টাইল দিবলৈ কিবা এটা ভাল লাগে, নিজে নিজেই আহি যায় মোকো অকণমান মেকআপ কৰি দিয়া বোলে। তো ইয়াক সঁচাই মৰম লগা মুখখন, মৰম লগা সকলো ইয়াৰ ব্যৱহাৰ, কি ক'ম, ব্যৱহাৰবোৰৰ ফালে। কিন্তু কিছুমান হাৰকাত ই বহুত বেছি দুষ্টামি কৰে। যিহেতু থাকিছে আগতে গুৱাহাটীত, এতিয়া আহিছে গাঁৱত। তো চহৰৰ ছোৱালী গাঁৱত আহিলে কিমান বেছি দুষ্টামি কৰে সেয়া আপোনালোকে গমেই পায়। কিন্তু মাহীয়ে ভাগিনীয়ে দুয়ো মিলি ধুনীয়াকৈ মেকআপ কৰিবলৈ বহি গ'লোঁ। আৰু মেকআপ যেতিয়া কৰি দি আছিলোঁ, মনে মনে ভাবি আছিলোঁ, এতিয়া বাইদেউ থাকিলে বাইদেউ নিজৰ ল'ৰাকে ক'লে হয় মোৰ ছোৱালীজনী কিমান ধুনীয়া লাগিছে। কিন্তু এই ক'বলৈ সময়খিনি আৰু নহ'ল। যিয়ে কি নহওক, বহুত বেছি বেয়া লাগে বাইদেউৰ কথা মনত পৰিলে। আৰু বহুত চেষ্টা কৰোঁ ইয়াক পাহৰি থাকিবলৈ, যাতে জীৱনত আগবাঢ়ি যায়, হেপিনেছ ফিল কৰাবলৈ। তো আজিলৈকে এইখিনিয়ে, গ'লোক অকণমান ছাপৰ্ট কৰিব।